নমস্কাৰ, মই জুন আপোনালোক সকলোকে অনুপতিছ কিচেনলৈ স্বাগতম জনাইছোঁ আৰু আজি মই বনাব লৈছোঁ টেঙা আচাৰ আৰু মই গুটিখিনিৰ পৰা বাকলখিনি এৰুৱাই লৈছোঁ। মই লৈছোঁ ইয়াতে নিমখ আৰু হালধি। ইয়াতে নিমখ লৈছোঁ 1.5 চামুচ আৰু ইয়াতে হালধি লৈছোঁ 1.5 চামুচ আৰু মই এইখিনি ঢালি দিম। ঢালি দি এইখিনি ভালদৰে মিক্স কৰি ল'ম, মানে এইখিনি ভালদৰে সানি ল'ম যাতে হালধি আৰু নিমখখিনি গোটেইখিনিতে লাগি থাকে। আৰু মই এইখিনি সানি লোৱা হ'ল। এতিয়া মই এইখিনি 2 ঘণ্টামানৰ কাৰণে ৰ'দত শুকাব দিম আৰু 2 ঘণ্টাৰ পিছত ৰেডি হৈ যাব আমাৰ আচাৰ। টেঙা আচাৰখন বনাবলৈ এইখিনি মছলাৰ প্ৰয়োজন হ'ব। মই লৈছোঁ ইয়াতে গোটা পাঁচফোৰণ আৰু গোটা সৰিয়হ আৰু ইয়াতে লৈছোঁ মই 1 টেবুল স্পুন গোটা সৰিয়হ আৰু ইয়াতে লৈছোঁ মই 1 টেবুল স্পুন গোটা চফগুটি। ইয়াতে লৈছোঁ মই 1 টেবুল স্পুন গোটা ধনিয়া আৰু ইয়াতে লৈছোঁ মই 1 টেবুল স্পুন গোটা জিৰা আৰু জলকীয়া লৈছোঁ ইয়াতে 7টা। আৰু মই গেছৰ ফ্লেমত এটা কেৰাহী গৰম হ'ব দিছোঁ আৰু কেৰাহীত দিম মই মছলাখিনি পাঁচফোৰণখিনি ৰাখিছোঁ আৰু এইখিনি মই ভালদৰে ভাজি ল'ম, কাৰণ পাঁচফোৰণখিনি মই ফোৰণত দিম, সেইকাৰণে আৰু এইখিনি মই ভালদৰে ভাজি ল'ম। এতিয়া মই এইখিনি ভাজি লোৱা হ'ল আৰু মছলাখিনি মই গ্ৰাইণ্ডাৰত গুড়ি কৰি ল'ম। আৰু এতিয়া মই কেৰাহীখনত তেল দিছোঁ আধা কাপ। তেলখিনি মই ভালদৰে গৰম হ'ব দিম। চাইছেনে ইয়াৰ পৰা ধোঁৱা ওলাব ধৰিছে অলপ অলপকৈ। আৰু এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম। গেছৰ ফ্লেমটো অফ কৰি মই দিছোঁ ইয়াতে গোটা পাঁচফোৰণ আৰু গোটা সৰিয়হখিনি আৰু ইয়াতে দিছোঁ মই জলকীয়াৰ গুড়ি আৰু ইয়াতে দিম মই এতিয়া মছলাখিনি আৰু ইয়াতে দিম মই টেঙামৰা পাহিখিনি আৰু টেঙামৰা পাহিখিনি দিয়াৰ পিছতে মই গেছৰ ফ্লেমটো অন কৰি দিম। অন কৰি দি মই এইখিনি 3 মিনিটৰ কাৰণে ভাজি ল'ম আৰু এইখিনি মই হাই ফ্লেমত ভাজি ল'ম। যেতিয়ালৈকে এইখিনিৰ পৰা তেল ওলাই নাহে তেতিয়ালৈকে এইখিনি মই ভাজি থাকিম এনেকৈ। আৰু তেল ওলাব ধৰিলে এইখিনি আমি গম পোৱা যাব যে এইখিনি আমাৰ ভজা হয়। যদি মই টেঙাৰ ৰেচিপিটো চাই ভাল পাইছে তেনে লাইক কৰিব আৰু ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰি দিব। আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আৰু বেছি দিনৰ কাৰণে সংৰক্ষণ কৰিব বিচাৰিলে এইখিনি মানে এনেকৈ বনালে ভেনেগাৰ দি থ'ব, বহুত দিনলৈকে ভালে থাকিব আৰু মাজে মাজে ভেজে দিলেও দিব। আৰু এনেকৈ মই এইখিনি ভাজি লোৱা হ'ল। চাইছেনে এনেকুৱা ধৰণৰ টেক্সাৰ আহিছে, বহুত টেষ্টি হয় এনেকৈ বনাই খালে। এবাৰ বনাই খাবচোন এনেকৈ। যিসকলে এনেকৈ বনাই খোৱা নাই তেওঁলোকে এনেকৈ বনাই খাব। টেঙামৰা আচাৰখন বহুত ভাল লাগে খাবলৈ, টেঙা আচাৰ। আৰু এনেকৈ বনাই বেছিদিনৰ কাৰণে সংৰক্ষণ কৰি ৰাখক টেঙা আচাৰ। এবাৰ খালে বাৰে বাৰে বনাই খাব মন কৰিব। আৰু এনেকৈ টেঙামৰাখিনিৰ পৰা তেল ওলাব ধৰিছে আৰু এতিয়া মোৰ টেঙামৰাখিনি হৈ গৈছে। আমাৰ আচাৰখিনি বনোৱা হ'ল আৰু এদিন পিছত এটা চাফা কাঁচৰ জাৰত এইখিনি ভালদৰে ভৰাই থ'ব আৰু মাজে মাজে ৰ'দত দিলে হ'ল।